আমি পঢ়িবা নাজানো। মেক্সিমাম ষ্টুডেণ্টৰ ৰিজাল্ট বেয়া হয় কাৰণ সিহঁতে নাজানে কেনেকৈ ভাল মাৰ্কছ আনিব পাৰি, কেনেকৈ পঢ়িব লাগে, কেনেকৈ কোনটো ষ্ট্ৰেটেজি পঢ়িলে কম পঢ়িলেহে বেছি মাৰ্কছ পাব পাৰি, এই বস্তুবিলাক নাজানে। সেইকাৰণে যিখিনি পাব লগা আছিল তাতকৈ বহুত কম পাই যায়। আৰু ইটছ ভেৰি ইম্পৰ্টেণ্ট কি তই এটা ষ্ট্ৰেটেজি ফ'ল' কৰা, জাষ্ট গৰুৰ দৰে পঢ়ি থাকিলে নহ'ব। তো আজি কেনেকৈ পঢ়ে অলপমান এটা গুড আইডিয়া দিব খুজিছোঁ। চ' আমি যদি চেপ্টাৰ এটা পঢ়োঁ, সেই চেপ্টাৰটো যিহেতু অলপ দীঘল থাকিব পাৰে, দীঘল যদি থাকে আমি একেদিনে পঢ়ি শেষ কৰিব নোৱাৰোঁ, আৰু ক্লাছতো লাহে লাহে শিকি থাকে। আৰু আমি যদি সঁচাকৈ লাহে লাহে যিখিনি পঢ়ে সেইখিনি যদি পঢ়ি কৰি যাব পাৰোঁ, আমি ভালকৈ বুজি পাম আৰু ভালকৈ আমাৰ মাথাত ৰ'ব। কিন্তু এটা কথা, যিহেতু আমি কিছুমান বস্তু নতুনকৈ পাওঁ, ছায়েন্সৰ বিশেষকৈ হাই ছেকেণ্ডেৰীৰ কথা কৈছোঁ, যিহেতু নতুনকৈ পাওঁ বস্তুবিলাক আমি পঢ়ি থাকোঁ, বুজিও পাই থাকোঁ, কিন্তু পাহৰিও যাই থাকোঁ। আৰু যিহেতু কনচেপ্টবিলাক এইটোৰ লগত সেইটো ইণ্টাৰলিংক, সেই লিংকবিলাক লগাতে আমাৰ কষ্ট হয়। কষ্ট হোৱাটো স্বাভাৱিক, কিন্তু কষ্ট হোৱাৰ পিছত আমি সেইটো ছল্ভ কেনেকৈ কৰিম, সেই মাথাটো মাৰাৰহে বহুত ইম্পৰ্টেণ্ট। মই কি কৰোঁ, এই চেপ্টাৰটো চলুশ্যন চেপ্টাৰ এটা বনাইছোঁ কেমেষ্ট্ৰিৰ। এই চলুশ্যন চেপ্টাৰটো গোটেই চেপ্টাৰটো কেৱল এটা পেজতে লিখি লৈছোঁ, এটা পেজতে চামাৰাইজ কৰি লিখি লৈছোঁ। এই চলুশ্যন চেপ্টাৰটোত কেৱল এইখিনিয়ে আছে, মেইন বস্তু এইখিনিয়ে। আৰু এইখিনিৰ দ্বাৰাই আমি গোটেই কাহিনীটো, চেপ্টাৰটোৰ গোটেই কাহিনীটো লিংক লগাব পাৰোঁ। যদি আমি এনেকুৱাকৈ গোটেই চেপ্টাৰটোৰ এটা মাইণ্ড মেপ, এখন মাইণ্ড মেপ বনাই ল'ব পাৰোঁ, কাহিনী কেনেকৈ এইটোৰ লগত সেইটো ৰিলেটেড, এইটোৰ লগত সেইটো ৰিলেটেড, পইণ্ট ৱাইজ যদি বস্তুবিলাক লিখি ল'ব পাৰোঁ, তো আমাৰ গোটেই চেপ্টাৰটোৰ এটা জুম আউট ভাৰ্জনৰ মানে এটা কাহিনী এটা আমি পাই যাম। আৰু সেই কাহিনীটো ৰিভিজন দিয়াতেও ইজি হ'ব, কম টাইমতে ৰিভিজন দিয়া যাব, আৰু সেই কাহিনীটো আমি মাথাত বঢ়িয়াকৈ ৰাখি থওঁতেও ইজি হ'ব। নেক্সট টাইম আমি যেতিয়া আমি ৰিভিজন দিম, তো আমি একফালৰ পৰা গোটেই ছাবজেক্ট, গোটেই চেপ্টাৰটো পঢ়ি নাযাওঁ, আমাৰ নোটছবিলাক পঢ়ি নাযাওঁ, আমি এই মাইণ্ড মেপখন ৰিভিজন দিম। যদি মাইণ্ড মেপখনত এনেকুৱা পাইছোঁ যে আচ্ছা এইটো মই পাহৰিছোঁ, দেন মই এগেইন মোৰ নোটছত যাম বা কিতাপত যাম, সেই টপিকটো অলপমান চাব পাৰিম। কিন্তু এভৰি টাইম মই যদি ৰিভিজন দিয়াৰ নামত গোটেই চেপ্টাৰটো একবাৰ পঢ়োঁ, দেন টাইম ৱেষ্টো হ'ব। আৰু টাইম ৱেষ্ট মানে কি, কথাটো কি কৈছোঁ, আমি যিহেতু একবাৰতে গোটেই চেপ্টাৰটো ৰিভিজন দিব নোৱাৰোঁ, অলপমান ডাঙৰ থাকে চেপ্টাৰবিলাক ছায়েন্সৰ, তো আমি এক্সহষ্টেডো হৈ যাম। আৰু এনেকুৱা ফিল হয় এইখিনি পঢ়িছোঁ, এইখিনি আজি পঢ়িম, এইখিনি কালি পঢ়িম, তো আধা ৰিভিজন দিয়াৰ ফলত আমাৰ লিংকটো ভালকৈ ৰেজিষ্টাৰ নহয় মাথাত। গতিকে আমি এই ব্যৱস্থাটো লৈ পেলাই লিংক লগাই ল'ব পাৰোঁ, আৰু আমাৰ মাথাত যেতিয়া এটা গোটেই কনচেপ্টটো ইণ্টাৰলিংকড হৈ এটা লাৰু হৈ পেলাই সোমাব না, তো সেই বস্তুখিনি ওলাই দিয়াতেও বেছি ইজি হয়, কাৰণ আমাৰ কাহিনী ৱাইজ আমাৰ মাথাত ৰৈ আছে। আৰু আমি যিটো জুম আউট মানচিত্ৰ টাইপত, যেনেকৈ আমি অসমৰ মানচিত্ৰখন চালে আমি গম পাওঁ যে ধুবুৰী ক'ত আছে, শিৱসাগৰ ক'ত আছে, আমি এটা ইমাজিন কৰিব পাৰোঁ এইখিনি জেগাত আছে। তো সেনেকৈ আমি যদি ৰাস্তা দি যাই থাকোঁ, ৰাস্তা দি যাই থাকিলে আমি ইমাজিন কৰিব পাৰিম জানো শিৱসাগৰ ক'ত আছে, ধেমাজি ক'ত আছে, আমি পাৰিম জানো? তো ঠিক সেইদৰে এই মাইণ্ড মেপৰে সেনেকুৱা টাইপৰ কাম কৰে। আমি যেতিয়া জুম আউট ভাৰ্জন এটা বনাই লৈছোঁ, আমি এটলিষ্ট ভাবাতে ইজি হৈ যায় এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে, হয় না? কুৱেশ্যনটো এইখিনি মানৰ পৰা আহিছে, তো আমি সেইটো জুম ইন কৰি পেলাই আমি এটলিষ্ট তাৰ কুৱেশ্যনটোৰ বিষয়ে অলপমান ভাবিব পাৰোঁ, আমি অলপমান মাথা লগাব পাৰোঁ। তো এই মাইণ্ড মেপখনে সেনেকুৱা কিছুমান কাম কৰিব পাৰে। তো গতিকে মেইন কথাটো এইখিনিয়ে যে যদি মাইণ্ড মেপ এখন বনাব পাৰোঁ, এনেকুৱা মাইণ্ড মেপ এখন প্ৰত্যেকটো চেপ্টাৰৰ এখন বনাটো বহুত জৰুৰী, যাতে আমি একবাৰতো গোটেইখিনি চেপ্টাৰটো এনেও পঢ়িবাই নোটছখিনি, কিন্তু তাৰপিছত যদি আমি ৰিভিজন দিয়াতে এনেকৈ ৰিভিজন দিওঁ, আৰু এটা কাহিনী হিচাপত আমাৰ মনত যাতে ৰৈ যায়, ৰিটেনশ্যন যাতে বহুত দীঘলীয়া হয়, আৰু আমাক কুৱেশ্যন যেনেকুৱা কি নহওক পৰীক্ষাত আমি সহজে টেকেল কৰিব পাৰোঁ। এটলিষ্ট ভুল এনচাৰ একদম আউট অফ দ্য ৱৰ্ল্ড এনচাৰ যাতে আমি দিব লগা নহয়, এটলিষ্ট আমি এটা ৰিলেটেড এনচাৰ লিখিব পাৰোঁ, তাৰ কাৰণে বহুত ইফেক্টিভ। গতিকে